হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ দৰঙীয়া প্ৰাঞ্জিত ফাৰ্মিং টিপছলৈ। মই আজি আপোনালোকক দেখুৱাব ওলাইছোঁ মোৰ যিজনী নতুনকৈ গাভিনী হৈছে। নতুনকৈ যে এজনী আনিছিলোঁ ইয়ৰ্কশ্বায়াৰ গাহৰি, সেইজনী মোৰ গাভিনী হৈছে। সেইজনী দানা খাব বিচাৰি আছে, দিলোৱে এইমাত্ৰ অলপ, আকৌ দানা খাই নাই। চাওঁ চাওঁ লাহি দিয়ক চাওঁ। এইজনী মোৰ নতুনকৈ গাভিনী হৈছে। আজি 18 তাৰিখে ইয়াক চাৰ্ভিচ দি দিছিলোঁ। আজি আপোনাৰ 26 তাৰিখ হ'লগৈ। মিনিমাম আপোনাৰ এসপ্তাহ হৈ গ'ল চাৰ্ভিচ দিবৰ কাৰণে, প্ৰথমতে 10 দিনে হ'ল। এইজনী মোৰ ইয়ৰ্কশ্বায়াৰ। চাওঁ, দিম গধূলি দিম আৰু এতিয়া আৰু নাপাওঁ। আপোনালোকে এটা ধ্যান দিব যে যেতিয়া আপোনাৰ গাহৰিজনী যেতিয়া আপুনি যেতিয়া আপুনি ক্ৰছ কৰাব, ক্ৰছ কৰোৱাৰ আপুনি এসপ্তাহ 10 দিনলৈকে আপুনি দানাটো অলপ কমকৈ দিব। ই খাব খুজিলেও আপুনি বেছিকৈ দানা নিদিব। যদি আপোনালোকক পোৱালি অলপ পৰিমাণত বেছি লাগে, তেতিয়াহ'লে আপোনালোকে অলপ দানাটো কমাই দিব জোখতকৈ। তাৰপিছত আপুনি 10-15 দিন পিছত আপুনি দানা ইয়াক আগতে যিখিনি দিছিলে সেইখিনি দিব কেইদিনমান। আপোনালোকে এনেকুৱা কৰিব, কেইদিনমান অলপ বেছিকৈ দিব, কেইদিনমান অলপ কমাই দিব। এনেকৈ আপুনি যেতিয়া গাহৰিজনী গাভিন হ'ব, আপুনি তেতিয়া দানাটো আপোনালোকে মেইনটেইন কৰি চলিব। আৰু যদি বেছিকৈ দানা দিয়ে, ই কি হয়, গাহৰিজনী যদি বেছিকৈ চৰ্বি লাগি যায়, তেতিয়াহ'লে আপোনাৰ পোৱালি কি যিটো আপোনালোকে আশা কৰা মতে পোৱালি নাপাব পাৰে। সেইবাবে আপোনালোকে কি কৰিব, অলপ দানাটো অলপ কমাই দিব, আৰু আগতে যেনেকৈ দিছিল তাতকৈ অলপ কমাই দিব। আৰু এটা ধ্যান ৰাখিব, গাভিন হৈ থাকিলে ধ্যান ৰাখিব লগা কথাটো হ'ল কি, আপোনালোকে গাভিনী অৱস্থাত গাহৰি একেলগে নাৰাখিব কেতিয়াও। 2টা 3টা 4টা গাহৰি একেলগে নাৰাখিব। কাৰণ যদি একেলগে ৰাখে, তেতিয়াহ'লে এইটোৱে সেইটোক কাজিয়া কৰি বা এইটোৱে সেইটোক কামুৰা কামুৰি কৰি কি কৰিব পাৰে, ইনজিয়ৰ্ড হ'ব পাৰে আৰু পোৱালিৰ ভিতৰত মৰিব পাৰে। আৰু মৰা চান্স থাকে প্ৰায়, যদি কাজিয়া কৰে বা এনেকুৱা কৰে, পোৱালি কি মৰা চান্স থাকে। প্লাছ হয়, এবচন হয়। সেইবাবে আপোনালোকে পাৰিলে পাৰ্ট এটা এটা কোঠালিত ৰাখিব চেষ্টা কৰিব। মই ইয়াক এটা কোঠালিতে ৰাখিছোঁ। মইতো অতি কম খৰচত বনোৱা গঁৰাল হয়। এইটোত মিনিমাম মোৰ 5,000 টকা এটা খৰচ হৈছে। আৰু অলপ বেয়া হৈছে, অলপ ভাল কৰিব লাগিব। 3 বছৰ হৈ গ'লতো, পানী অলপ জমা হৈ থাকে। মই এইখিনি অলপ ভাল কৰি দিছোঁ। ইয়াক সোমোৱাৰ আগে অলপমান হেৰি হৈ আছিলে, অলপ এইবিলাক মই চিমেণ্ট বালি দি কিনে অলপমান হেৰি কৰি দিছোঁ। অলপ মেৰামতি কৰিব লাগিব, আৰু অলপ অসুবিধা হৈ আছে। অলপ যেতিয়া পোৱালি জগাৰ আগে মই এইখিনি অলপ ঠিক কৰিম বুলি ভাবিছোঁ। অলপ ঢালাই মাৰি দিম ওপৰে এইখিনি পানী জমা হৈ থাকেতো, সেইবাবে আপোনালোকক মই এইখিনি কথা ক'লোঁ। আপোনালোকে কেতিয়াও গাভিনী গাহৰি একেলগে নাৰাখিব। 3টা 4টা 2টা একেলগে নাৰাখিব। পাৰিলে ছেপাৰেট ৰুমত ৰাখিব চেষ্টা কৰিব। মই যেনেকৈ ৰাখিছোঁ ছেপাৰেট ৰুমত ৰাখিব। আৰু আপোনালোকে দানাটো কম পৰিমাণত, কি আৰু যেতিয়া এসপ্তাহ 10 দিন আপোনালোকে অলপ কমাই দানা দিব। তাৰপিছত আপোনালোকে অলপ পৰিমাণত অলপ বেছি কৰিব। তাত জোখ আগতে যেনেকৈ দিছিলে তাতকৈ কি অলপ কমাই দিব। আৰু তেতিয়া আপোনালোকে পোৱালি আশা কৰা মতে পাব। আৰু ধ্যান ৰাখিব যাতে গাহৰিজনী বেছি চৰ্বি হৈ নাযায়, সেইটো আপোনালোকে ধ্যান ৰাখিব। আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।